ম্যাডাম দুই লাইন মান কি কি হল আসামি অকমান জখম হৈছে আমি চাই ইনজুৰি হৈছে পুলিচৰ দুজন মান ঘটনাটো ক'ত হৈছে আরে কো কাকো এটা শ্বুট কৰিছে গোটেই পুলিচে কৰিছে সেল্ফ ডিফেন্সৰ নামত কৰিছে আমি এইখিনি নাজানো আমাৰ ফালৰ পৰা মেডিকেল চেকআপখিনি কৰা হৈছে কৰি ফাৰ্ষ্ট এইডখিনি দিয়া হৈছে পেচেণ্টখিনি তাৰপিছত পেচেণ্টটো আমি কোকৰাঝাৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিছোঁ পেচেণ্টটো এতিয়া নাই আৰু ইয়াতকৈ বেছি ইনফৰ্মেশ্যন ম্যাডাম গুলি কোটা লাগিছে সেইটো আমি গম নাপাওঁ কিন্তু পেচেণ্টটো আহিছে আমাৰ কাম হ'ল পেচেণ্টটো ট্ৰিটমেণ্টটো দিয়া ফাৰ্ষ্ট এড দিয়া আমি ডক্টৰ হয় এইটো লেফ্ট আছিলে লেফ্ট ভৰি আৰু এতিয়া চাৰ্জনক মাতা হৈছিলে এইটো চাৰ্জনৰ ফালৰ পৰা চাইছে চাৰ্জনে পেচেণ্টটো আপোনাৰ কোকৰাঝাৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰিছে হ'ব দে ম্যাডাম দুই লাইন মান কি কি হল আসামি অকমান জখম হৈছে আমি চাই ইনজুৰি হৈছে পুলিচৰ দুজন মান ঘটনাটো ক'ত হৈছে mem.